নমস্কাৰ বন্ধুসকল, মই এটা অদ্ভুত বস্তু বনাব যাই আছোঁ। আপোনালোকক দেখাই আছোঁ কি বস্তু বনাম আজি। মানে এনেকুৱা অদ্ভুত বস্তু কোনো নখাওঁ, আমি খাই একদম বৰ্তমান আমি বনাই আছোঁ মুৰ্গীৰ ঠেং, ব্ৰইলাৰৰ ভৰি। এইটো বস্তুটো কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি এবাৰ জনাব। এইটো বঢ়িয়া কৰি বনাইছোঁ আজি। এয়া একদম মজা আৰু মজা। ভৰি আমি বনাবার রেডি করেছো। রেডি হওয়ার হলে বর্তমান আমার ব্রয়লারের ভরি রেডি হয়ে গেল। পুরা একদম লাস্ট ফিনিশিং আমার চিকেনের ব্রয়লারের ভরি আমার বনোয়া শেষ। কালারটো চাওক বন্ধুসকল, কালারটো পুরা একদম ফার্স্ট ক্লাস কালার। আর ওইফালে চিকেনের ভরি বনাইছো আজি, পুরা মজাকে খাম দেই। এইটো কোনে কোনে খাই ভাল পায় কমেন্ট কৰি জনাব। একদম ব্ৰইলাৰৰ ভৰি বনাইছোঁ আজি। এনেকুৱা কালাৰটো চাওকচোন কেনেকুৱা হৈছে। একদম কালাৰ একদম স্পেচিয়েল কালাৰ, একদম মাটনৰ কালাৰ হৈছে, একদম কিবা ছাগলীৰ মাংসৰ কালাৰ হৈছে, একদম বঢ়িয়া। ইয়াত ঠঙা অলি হৈছে ঠাণ্ডা দিনটো। আৰু বিলাহী ধইনা আৰু মটৰ যদি দিলোঁ হয় চেলকি থাক পুৰা একদম। আৰু কথাটো মানে কি, হাতত পইচা নাইতো, সেইকাৰণে আমাৰ ধইনা আৰু বিলাহী মানে দিব পৰা নাই। তথাপিতো টেষ্টি লাগবা পাৰে, কালাৰটো ভাল লাগছে অলপমান। আমাৰ মানে ফেমিলি বেছি কাৰণে আমি গিলাচত থৈ দিম। এইবিলাক ধুনীয়া গিলাচ আছে আৰু অলপ পিছত দেখাই আছোঁ গিলাচত কিয় ভাগাবা লগা হ'ল। মানে বন্ধুসকল এয়া গিলাচ আছে আৰু বৰ্তমান বেছি 2, 4, 6, 7, 8, 10, 12, 13, 14, 15টা গিলাচ মানে ইয়াৰ পৰা ইয়াত ভৰাই আছে, ইয়াৰ পৰা ইয়াত সোমাই আছে। এইবিলাক পুৰা একদম দেখাই আছোঁ। কিহৰ কাৰণে এটা পাছত কম বন্ধুসকল, কিহৰ কাৰণে মানে এইটো ভৰাই আছোঁ গিলাচত। ব্ৰইলাৰৰ ভৰিকেইটা এইয়া কালাৰ চাওক, একদম গ্ৰেভি বনাইছোঁ আঠা। ইয়াতে দিয়া নাই বন্ধু, ইয়াতে বন্ধু এইটো ৰৈ গ'লে শেষ। একদম কেৰাহী খালি হৈ গ'ল, কাষতে আছে খালি হৈ গ'ল। এইবিলাক বেছি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এইখিনিতে শেষ। বাই বাই।